মা আৰু দেউতা, মই বহুত দিনৰ পৰা কাম এটা কৰিম বুলি ভাবি আছিলো। আজি অৱশেষত ওলাইছো। মোক তোমালোকে শক্তি যোগান ধৰিবা আৰু আশীৰ্বাদ দিবা দেই। মই আজি ওলাইছো আৰু। কৃষ্ণ কৃষ্ণ, জয় মান মেঘেই জীয়েক। পূজা পাতল চব কমপ্লিট হৈ গ'ল। এতিয়া ধমেশ দাৰ ওচৰলৈ যাওঁ। মইতো অকলে যাব নোৱাৰোৱেই, ধমেশ দাকে লৈ যাব লাগিব। অ ধমেশ দা, কি কৰিছে? দেখিছা, দুইটা গিয়েক ঘৈণীয়েক বহি একদম গদগদকে চাহ মাৰি আছে। হে মোলেছ কি কবা, উঠা দেৰি, এতিয়া চাহ খাইছোহে। আহা বহা। নাই, মই আজি বহিবলৈ অহা নাই। মই ফাইনেল কামটো কৰিবলৈহে আহিছো। কি ফাইনেল কাম মোলেছ? ধমেশ দাই জানে নহয়? নাই নাজানো, ময়ো পাহৰিলো। কি কোৱাচোন? বৰ পাহৰে দেই আপুনিও। কেলে, মই যে বহুত দিনৰ আগতে কৈছিলো মই বাইক এখন কিনিম বুলি। আজি তাকে পইচা পাতি লৈ ওলাই আহিছো কিনিবলৈ। অ সেইটো কথা, মই পাহৰিয়ে গৈছিলো। নব কিনো কব, বহুত দিনৰ পৰা সপোন এটা আছিলে বাইকখন লোৱা। বোলো তাকে আজি লৈ লওঁচোন। আকৌ বিয়াখনো হব নহয়। বিয়াখন হলে আকৌ মানুহজনী কিহত উঠাই ঘূৰাম, সেইখনহে উঠাই ঘূৰাম। সেই ভেবেল গাড়ীটি ক'ত গ'ল? সি উঠাই নাই, শুই সেই বিচনাতে আছে। ৰব তাক। ভেবেল কাইটি ইমান দেৰিলৈকে উঠিব নাই হোৱা হে? বেলি আহি টেটুগুৰি পালেহি। সেইবোৰ বাদ দিয়া, সোনকালে মুখ হাত ধুই ৰেডি হোৱাগে যোৱা। মই আজি বৰ মেষ্টি বস্তু এটা আনিবলৈ যাম নহয়। মেষ্টি বস্তু কি? মেঘেই জীয়েকক নি? হেই নহয়, মেঘেই জীয়েক উঠিবলৈ ঘোঁৰা এটা আনোগে। মই আজি বাইক এখন আনিম, কাকো নকবা দেই, তোমাকহে কৈছো। সোনকালে হাত ভৰি ধুই লোৱাগে যোৱা, গোটেইকেইটা গৈ থাকো মিহি মিহিকে। সেইবোৰ বাদ দিয়া, তুমি সোনকালে ৰেডি হোৱাগে যোৱা। মই পাপাক কমগে ওলাবলে। ধমেশ দা, আপোনাৰ চাৰিচকীয়াখনকে উলিয়াব, ভাওনাখন গোটেইকেইটা যাম। আপুনি, মই, তাৰপা ভেবেল আৰু নবৌ। হয় নেকি? নৌ বজাব নোৱাৰিব নহয়, ঘৰত ভাত বনাব লাগিব। ভাত নহলে কোনে বনাব? সেইটো হয় বাৰু, হ'ব দিয়ক, আমি তিনটাকে যাম। মই গাড়ীখন মুচি কৰি ৰেডি কৰোঁগে, ৰ'বা। গাড়ীখন বহুত দিনৰ মূৰত উলিয়াইছো দেই। চলাবলৈ মন নাযায় নহয়, বৰ তেল খায়। বাইকতকে দুগুণ তিনিগুণ খায়। আজি চিন্তা নাই বাৰু, মোলেছহে তেল ভৰাই দিব। এহেঁতৰ ওলাই হ'ল নাই জানো? মোলেছ হ'ল নে কি? হৈয়ে আছো ৰেডি, বলক। আইঅ, তুমি ইয়ালৈ খালী গায়ে যাবা নি? মই যলৈকে যাওঁ এনেকে যাওঁ। পইচা ক'ত লৈছা? আন্দা পেনত। সুধা নহয় দেই মোলেছ, তুমি ডিলাৰলৈ ওলাইছা পইচা পাতি লৈ, এনেকে খালী গায়ে যাবা? একো নহয়, বলক। ককা আপুনি কপা আহিলে টচ চচ লৈ? মই মৰ্ণিং ৱাক কৰি আহিলোগে। ৰাতি 2টা বজাতে উঠি গলো, টচ চচ লৈ গৈছিলো। গৌণ্ড পক্ষী, এজনো সোধা নহয়। পিছে তহঁতি গোটেই মখা কলৈ যাও? ককা, মই আজি বাইক এখন আনিম নহয়, তাকে ওলাইছো। তই আজি বাইক আনিবি? কি আনিবি, বুলেট নে? জানো পাই, কি আনো ইয়াত গমেই পোৱা নাই। মই ডিলাৰলৈ গৈ চালেগেহে হব। বাইক আনিবলৈ যাও, মোক নিনিয় নেকি বে? মইহে চাব জানো মস্তি মস্তি বাইক। হয় নেকি? ওলাওক তেতিয়াহলে আপুনিও। ওলাবলে আছে, মই এনেকে যামগে। বলক তেতিয়া। ককা, আপুনি আগফালে বহক, ভেবেলাই মই পাছফালে বহো। জোঁৱাই, বৰ গৰম উঠিছে তোমাৰ গাড়ীখনৰ ভিতৰত। এই এচিটো লগাই দিয়াচোন। নালাগে দেই এচি লগাব। এচি লগালে যে তেল বেছিকে খাই, আপুনি গম পাই নাই? বাদ দিয়া হে জোঁৱাই, তুমি সঁচাকে বৰ চিকতা। কেলে কিনিছিলা ইমান দামী গাড়ী? গৰু গাড়ীত গলোহেঁতেন বিচনী মাৰি মাৰি। ইমান সাধনা কৰি কৰি তেজ খোৱা জোঁৱাই এটা পালো, প্ৰাকৃতিক এচি লৈ যাবলগীয়া হৈছে। বেছি কথা কৈ নাথাকিব দেই, আপোনাক মই জাৰ্মনীত মাৰি দিম আকৌ। জোঁৱাই, মই ধেমালি কৰিছিলো, এনেকুৱা নকৰিবা। জাৰ্মনীত নেমাৰিবা, মাজে মাজে চলোৱা। এইটো বৰ ধুনীয়া ডিলাৰ মোলেছ, সেইটোত বৰ ভাল ভাল গাড়ী পায়। সেইটোলৈকে যাওঁ তেতিয়া। দাদাহঁত, ৱেলকাম ৱেলকাম। আপোনালোকে বাইক কিনিবলৈ আহিছে নি? আমি বাইক কিনিবলৈ আহিছিলো। একদম ফেণ্টাষ্টিক জেগালৈ আহিছে। মোৰ ইয়াত এনেকুৱা মজা মজা বাইক পাই নহয়। যি কোম্পানী লাগে আপুনি সেয়াকে পাব। ভিতৰলৈ আহক। বাইক আপোনাক কেনেকুৱা লাগিব কওক? স্পৰ্ট বাইক লাগিব নে, ক্লাছিক লাগিব নে এডভেঞ্চাৰ টাইপ লাগিব? ৰাজদূত টাইপৰ লাগে। দাদা, তেওঁ এনে ধেমালি কৰিছে। হেৰি নহয়, এইবোৰ কি টাইপ মই ভালকে চিনি নাপাওঁ। আপুনি চব দেখুৱাই যাওক, মই কোনখন পচন্দ হয় কৈ দিম।
হয় নেকি? এইকেইখনকে চাই লওক তেতিয়াহ'লে, স্প্লেণ্ডাৰ আৰু গ্লেমাৰ আছে। ঐ মুলেছ, এই গ্লেমাৰ এখনকে লৈ ল নহ'লে, তেলবোৰ কমকে খাই বোলে। নাই, মোক মানে অলপ হেভি বাইক লাগে, চিচি বেছি, জোৰ বেছিকে থকা, যাতে এক্সেল পকাই দিলে একদম মৰমকে টানিয়ে নিয়ে, লাগিলে তেল বেছিকে খাওক। হে হয় নেকি? তেতিয়াহ'লে আপুনি এইকেইখন চাই লাভ নাই, মোৰ লগত বলক, আপোনালৈ বেলেগ আছে। সেইখন চাওক দাদা, কাৱাচাকি নিনজা এইচটো। কি চাকি এখন? কাৱাচাকি। ঐ আগতে আমি কেৰাচিন তেলৰ চাকিতহে পঢ়িছিলো, আজিকালি বাইক ওলালে নি কাৱাচাকি। ককা, এখন কাৱাচাকি ছুপাৰ বাইক হয়, একদম পুৰা পাৱাৰফুল, 1000 চিচি। আপোনালোকৰ নিচিনা বুঢ়া মানুহে এখন চলাবই নোৱাৰে। বাদ দিয়া হে, আগতে আমি কত ৰাজদূত চলালো। বৰ ধুনীয়া লাগিছে দেই বাইকখন, মই আগে পাছে দেখাও নাই। ক'ত দেখিব এইখন? এইখনৰ দাম কিমান আপুনি গম পায় নাই? কিমান? 42 লাখ रुपया। আইও ৰজনীগন্ধা, এখন হাতী নে গাড়ীও? এইখন লোৱাতকে মুলেছ তুমি 4 চকীয়া 4খন পাবা। তাকেহে। গাড়ীখন কিন্তু ক'ব লাগিব ন মুলেছদা, বেয়া মজা লাগিছে, মানে এইখন আৰু চলাবা। তাই এইবোৰ গাড়ী বৰ পচন্দ, দাঙিব পাৰিবি নোৱাৰিবি ঠিকেই নাই। মোৰ আকৌ এনেকুৱা গাড়ী পচন্দ নালাগে পাই, তেল বৰ ৰাউৰাওকে খায়। সেইখন কি বাইক? এইখন হৈছে সুজুকি হায়াবুছা। এই গাড়ীৰ নাম দিয়া মানুহকেইটা মাতি আনচোন, সিহঁতৰ মেথাত মই বটালি মাৰি দিওঁ। আগতে আমাৰ কি ধুনীয়া ধুনীয়া নাম, ৰাজদূত, আজিকালি কি শুনিবি, ফটাকানি, কাৱাচাকি, এখন হায়াবুছা নে কি? হায়াবুছা। ককা, মই আপোনাক এইখন ক'লো নহয়, এনেকুৱা পাৱাৰফুল 1350 চিচি হয়। এইখন আপুনি লুঙিয়া পিন্ধি চলাবই নোৱাৰে, এক্সেল পকাই দিব, আপোনাৰ লুঙিয়া খোল খাই থাকি যাব। কিমান দাম এইখনৰ? সেইখনৰ আপোনাৰ 19 লাখ रुपया। কৃষ্ণ, যিটোহে দাম। এইবোৰ এলা পচা বাইক নহয়, এইবোৰ হৈছে ছুপাৰ বাইক। তেল আপোনাৰ 1 লিটাৰ ভৰালে